নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ ইডু নলেজ কেয়াৰ চেনেলটোলৈ আন্তৰিক স্বাগতম জনাইছোঁ। ফাইনেলি ইতিমধ্যে প্ৰকাশ পালে মেডিকেল ডিপাৰ্টমেণ্টৰ DSS, DME, DS, SFW আৰু আয়ুষৰ গ্ৰেড 3 টেকনিকেল পদসমূহৰ ৰিজাল্ট অফিচিয়েল ৱেবছাইটত ৰিজাল্ট ঘোষণা কৰা হৈছে। এতিয়া আপোনালোকে কেনেকৈ ৰিজাল্ট চেক কৰিব? এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত ৰিজাল্টৰ যিটো PDFৰ লিংক দি থোৱা হৈছে আৰু লিংকটোতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকৈ আপোনালোকে দেখিবলৈ পাব। ইয়াতে আপোনালোকে আপোনালোকৰ ৰিজাল্টসমূহ পাই যাব। ইয়াতে বোৰ্ড 1 বোৰ্ড 2 এনেকৈ দিয়া আছে, লগতে স্কিল টেষ্টৰ ডেট বা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ডেট দিয়া আছে, লগতে ৰিপৰ্টিং টাইম দিয়া আছে। সম্পূৰ্ণ 33 পেজত ৰিজাল্টসমূহ প্ৰকাশ কৰা হৈছে। ইয়াতে আপুনি আপোনাৰ ৰোল নাম্বাৰটো বিচাৰি উলিয়াব লাগিব। যদিহে আপুনি আপোনাৰ ৰোল নাম্বাৰটো ইয়াতে পাই যায় তেতিয়াহ'লে আপুনি পাছ কৰিছে। আৰু ইয়াতে উল্লেখ কৰিছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে আপুনি আপোনাৰ সকলোবোৰ ডকুমেণ্ট অৰিজিনেল আৰু জেৰক্স কপিসমূহ লৈ যাব লাগিব, লগতে এডমিট কাৰ্ড আৰু 2 কপি পাছপৰ্ট সাইজৰ ফটো লৈ যাব লাগিব। সো বন্ধু বান্ধৱীসকল, এইখিনি আছিল আজিৰ ভিডিঅ'টোত আপোনালোকক জনাবলগীয়া ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি এটা লাইক কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে সকলোৰে সুবিধা হয়। লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈ ধন্যবাদ।